ফেক্ট নাম্বাৰ 6 জিৰাফে নিজৰ কাণ কেনেদৰে চাফা কৰে জিৰাফে নিজৰ কাণ তাৰ জিভা দি চাফা কৰে কিয়নো জিৰাফৰ যিখন জিভা সেইখন 21 ইঞ্চি দীঘল হয় ফেক্ট নাম্বাৰ 5 বন্ধু-বান্ধৱীসকল আপোনালোকে লক্ষ্য কৰিছেনে কেতিয়াবা শিশুবোৰে জন্মৰ আৰম্ভণিৰ সময়ত কান্দিলে চকুৰ পানী নোলায় যেতিয়া শিশুটোৱে এমাহ বয়স পাৰ কৰে তেতিয়াহে শিশুটোৰ কান্দোনত চকুৰ পানী নিগৰে ফেক্ট নাম্বাৰ 4 এটা ঘৰিয়ালে কেতিয়াও তাৰ জিভাখন চিকাৰৰ সময়ত বাহিৰলৈ উলিয়াব নোৱাৰে কাৰণ ঘৰিয়ালৰ যিখন জিভা থাকে সেইখন মুখমণ্ডলৰ লগত লগ লাগি থাকে ফেক্ট নাম্বাৰ 3 বন্ধু-বান্ধৱীসকল আপোনালোকে কেতিয়াবা শুনিছেনে মূৰ নোহোৱাকৈ জীৱ জীয়াই থকা হয় আপোনালোকে ঠিকই শুনিছে এটা পইতাচোৰা অৰ্থাৎ কক্ৰজে মূৰ নোহোৱাকৈ এক সপ্তাহ জীয়াই থাকিব পাৰে ফেক্ট নাম্বাৰ 2 আজি মই আপোনালোকক কম কেনেকৈ আপোনাৰ ইমোশনে আপোনাৰ বডিক ক্ষতি কৰিব পাৰে যদি জানিব বিচাৰে ভিডিওটো শেষলৈ চাই থাকিব খঙে আপোনাৰ লিভাৰ দুৰ্বল কৰে দুখে আপোনাৰ লাঞ্চক দুৰ্বল কৰে কান্দুনে আপোনাৰ ষ্টমাকক দুৰ্বল কৰে ষ্ট্ৰেছে আপোনাৰ হাৰ্ট আৰু ব্ৰেইনক দুৰ্বল কৰে ফেয়াৰ অৰ্থাৎ ভয়ে আপোনাৰ কিডনিক দুৰ্বল কৰে হেহে যদি আপোনাৰ বডিটো হেলদি ৰাখিব বিচাৰে সুস্থ কৰি ৰাখিব বিচাৰে তেনেহলে আপুনি সদায় হাঁহি থাকক হাঁহিৰ ফলত আমাৰ বডিত এণ্ডৰফিন ৰিলিজ হয় যিয়ে আমাৰ হেলথক বহুত বেনিফিট প্ৰদান কৰে যেনে ধৰক ব্লাড প্ৰেছাৰ কমায় শৰীৰৰ বিষ কমায় হেহে হাঁহিটোক আমাৰ শৰীৰৰ বাবে এক্সাৰসাইজ বুলি কোৱা হয় আপুনি হাঁহি থাকক সুস্থ থাকক অনবৰতে সেই বুলি হাঁহি নাথাকিব যদি আপুনি অনবৰতে হাঁহি থাকে আকৌ আপোনালোকে নিশ্চয় বুজি পাইছে বড় হাৰামি হো বেটা ফেক্ট নাম্বাৰ 1 আপুনি জানেনে আপুনি খোৱা প্ৰায়বোৰ বিস্কুটতে কিয় এনে ধৰণৰ সৰু সৰু হোলবোৰ থাকে অৰ্থাৎ বিন্ধাবোৰ থাকে এইবোৰ আসলতে ডিজাইনৰ বাবে দিয়া হয় নেকি নে এইবোৰৰ কিবা স্পেসিফিক পাৰপজ আছে আসলতে বিস্কুটবোৰৰ বেকিংৰ সময়ত হিট স্কেপ কৰিবলৈ এই হোলবোৰ থাকে যাতে ইয়াৰ শেপৰ কোনো সলনি নহয় এই হোলবোৰেৰেতো হিট ওলাই যায় থাকে ফলত বিস্কুটখন নৰ্মেল হৈ থাকে আৰু নাভাঙে নহলে বিস্কুটবোৰ হিটৰ বাবে ভাঙিব পাৰে কিয়নো কোম্পানীটোতো হিটৰ বাবে ভাঙিলে এখন বিস্কুট নাভাঙে বহুত বিস্কুট ভাঙিব পাৰে হেহে কোম্পানীটোৰ যাতে লছ নহয় সেই সৰু সৰু বিন্ধাবোৰ দিয়া হয় যাতে সেই বিন্ধাবোৰেৰে হিটবোৰ পাছ হৈ কিনে বিস্কুটখনৰ শেপৰ কোনো পৰিৱৰ্তন নহয় অৱশ্যে যদি আপুনি বৰ্তমানলৈ ভিডিওটো চাই আছে তেনেহলে ভিডিওটো আপুনি নিশ্চয় ভাল পাইছে হেহে ভিডিওটো লাইক চেনেলটো সাবস্ক্ৰাইব আৰু ভিডিওটোৰ কোনটো ফেক্ট আটাইতকৈ আপোনাৰ ভাল লাগিল হেতু কমেন্টত জনাবলৈ নাপাহৰিব ধন্যবাদ